নাচি দেই হাও ঢোল বাজি আছে 많이 했어요.
পৰিচালনা কমিটিৰ সভাপতি ডক্টৰ ব্ৰজমণি শৰ্মা। তেখেতে ষ্টাৰ অফ আছামৰ শুভ উদ্বোধন কৰিব লৈছে আৰু প্ৰথমতে বন্তি প্ৰজ্বলনে তেখেতে শুভ উদ্বোধন অনুষ্ঠানৰ আৰম্ভ কৰিছে। ক'বলৈ কথা নাই, দেখাটোৱেই কথা। যিখিনি দেখিছোঁ কথা ক'বলৈ নাই আৰু গোটেই লিখা আছে আৰু কাকলিৰ যিটো চেষ্টা আৰু মই বিশেষকৈ কওঁ বেলেগে বেয়া পাওঁ মানে বৰপেটাৰ ছোৱালীৰ কাৰণে এইখিনি পাৰিছে। বেলেগ জিলা ছোৱালী ইমান কম ইমান হেৰি নাই, গতিকে বহুত ধন্যবাদ লাগিছে মোক, ভাল লাগিছে। বৰপেটা দিছে মই বৰপেটাত আছোঁ কাৰণে বৰপেটাত তেল মাৰি কথা দেখুওৱা নাই, ডাইনেমিজিমটো এওঁলোক বহুত আছে। আপোনালোকক সহায় কৰিছে, আপোনালোকক মই কোৱা নাই, চবে সহায় কৰিছে। ভৱানীপুৰৰ গৌৰৱ, ভৱানীপুৰৰ জীয়ৰী, ভৱানীপুৰৰ বোৱাৰী কুসুম তালুকদাৰ। আমি কুসুম তালুকদাৰ বাইদেউক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী, গীতিকাৰ, কবি। আচলতে তেখেতৰ কিমানখিনি মই বিশেষণ দিব মানে কৈ শেষ কৰিব নোৱাৰোঁ। আচলতে তেখেতে যে মৃণাল চন্দ্ৰ কলিতা, তেখেত পাঠশালাৰ আমাৰ এই অঞ্চলৰে গৌৰৱ মৃণাল চন্দ্ৰ কলিতা ছাৰকো আমি মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি ষ্টাৰ অফ আছামৰ প্ৰযোজক তপন বৈশ্য ডাঙৰীয়াকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক আদৰি আনিবলৈ কমিটিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ষ্টাৰ অফ আছামৰ ব্যৱস্থাপক পুলেন্দ্ৰ দাস, মৃগেন দাস আৰু ৰিদিপ দাসদেৱকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এটি ফুলাম গামোচা, ফুলাম জাপিৰে, সৰুদীয়া জাপিৰে সম্বোধন জনাবলৈ আমি কমিটিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। আমি খুব ফাষ্ট কৰিম, আচলতে আমি ইমান মেইনটেইন নকৰোঁ, খুব ফাষ্ট কৰিম। তেখেতক এটি গছ পুলিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ কমিটিৰ সদস্যসকলক। ইয়াৰ পিছতে আমি এখনি ফুলাম গামোচাৰে সম্বোধন জনাব লৈছোঁ আমাৰ কিশোৰ কণ্ঠ, উত্তৰ পূৰ্বাঞ্চলৰ কিশোৰ কণ্ঠ মনোজ কাশ্যপদেৱক। এই আমাৰ মনোজ কাশ্যপদেৱ, মনোজে মানে এটা জোৰদাৰ হাত চাপৰি 2012 চনত ডক্টৰ ৰং ট্ৰিটমেণ্টত আচলতে দুইটা চকুৰে দৃষ্টিশক্তি তেখেতে হেৰুৱাইছিলে, কিন্তু দৃষ্টিশক্তি হেৰুৱালে মনোজাৰ কিন্তু মনোবল অটুট আছে। ভগৱানে তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে আৰু এইগৰাকী শিল্পীয়ে বহুত শাৰীৰিক অসুস্থতাৰ পিছত তেখেতে যোৱা বছৰো আচলতে হাৰ্টত ব্লকেজ আছে তেখেতৰ। ইমান শাৰীৰিক অসুস্থতাৰ পিছতো তেখেতে কিন্তু জীৱনৰ লগত যুদ্ধ কৰি আছে, তেখেতে যুদ্ধ সংগ্ৰাম কৰি আছে। এইগৰাকী সংগ্ৰামী শিল্পীক আপোনালোকৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰক, তেখেতক আপোনালোকে মৰম দিয়ক। এইগৰাকী শিল্পী আমাৰ গৌৰৱ। 20 বছৰ, সুদীৰ্ঘ 20 বছৰ মুম্বাইৰ ফিল্ম চিটিত তেখেতে কাম কৰিছিলে, বিভিন্ন ৰিমিক্স এলবাম, বিভিন্ন টেলিভিশ্যনৰ পৰ্দাত বিভিন্ন ধৰণৰ। তেখেতক এটি গছ পুলিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি ফাৰ্ষ্ট কৰিছোঁ, আচলতে আমি শ্ৰদ্ধাৰ শিল্পী ৰেণু গোস্বামী বাইদেউক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ ৰাজহুৱা অনুষ্ঠানত এনেকুৱা হয় এই সময়ত। আমি শ্ৰদ্ধাৰ শিল্পী কুসুম তালুকদাৰ বাইদেউক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ, ৰেণু গোস্বামী বাইদেউক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ভিন্দু ৰেণু গোস্বামী বাইদেউৰ ভিন্দু আমাৰ শ্ৰদ্ধাৰ মৃণাল চন্দ্ৰ কলিতা ছাৰ। জুই লগালি, অ মোৰ জুৰি
तुम्हें हुआ यकीन हम पहले